Hi friends, assalamu alaikum, good morning. আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছো। Hello friends. আজি আমি ঘৰলৈ তাই মোবাইল চাইছো। এতিয়া দাদি আহিছে। মই কিবা খাম। বাই বাই। আলহী আহি পালেহি। এয়া আমাৰ বায়ে হয় আৰু দাদিয়ে আহিব ৰওঁতে সি টোপনিয়ে গ'ল। সেই মীনাবাই কৈছে ঘামিছে মানে সেই গাৰুটো পুৰা হেঁচা মাৰি ধৰি আছিলে যে সাৰ পালে এতিয়া দাদি আৰু নাতিনী মিলন চলিছে। দাদিয়ে দাদিয়েকৰ লগত ইমানেই কথা পাতিছে তাৰ কথা পাতি শেষেই হোৱা নাই। কিমান যে ভাল লাগে সৰুতে নানী দাদীহঁতৰ লগত পাৰ কৰা এনেকুৱা সময়বোৰ। আলহীৰ কাৰণে এতিয়া খানা ৰেডি কৰি আছো। Hello friends. মই দাদিকে আৰু জেঠাইকে মোবাইল দিছো। এইখন আমাৰ দিখৌ দলং। কৈ দিয়া জেঠাই চিনাকি কৈ দিয়া। মই যে বনাইলো মনোমাই যে মই পটকা পতাম। বাই বাই। বাপেকৰ লগত ফটকা ফুটাবলৈ গৈছে। Muka naik lah. হ'ল আৰু কোনটো খাব দে মই তুমিয়ে মাৰিবা দিয়া মই নামাৰো। আমি যাম দিয়া দৰ্জা লাইট চাইট অফ কৰি দে আৰু তাক লৈ যাওক ধৰি। তুমি কি দৰ্জা লগাব পাৰা হেৰি লগাব পাৰা নি তলা লগাব পাৰা নি দিয়া। তুমি নাই হোৱা তলা লগাব পৰা। Hello friends. মই এতিয়া ভাত খাই উঠিছো। সাবস্ক্ৰাইব কৰিব, ফলো কৰিব, বহুত চাব। এতিয়া বহু